सिग्नेचर लॉन्च है गाइस सिग्नेचर डुबी के लॉन्च है মই তো গম পাও না সিগনেচার আনা বলি কিয়া খায়ন পাই নহলে দেখায় আমার দেখায় খায়ন বেছু কিবে তা আছে নিশ্চয় কাৰণ বেহাৰো খেখে অলপ লনচন যা চলি যা ওই দেখা কি হৈছে নহব নেকি ভাই কেনেকুৱা আছে কি অৱস্থা দিয়া ভালকে মাছ তো গাইস মকল পাত কি ধুই ল দে তো বলক দেখা কল হাতো অৱস্থা চাম এ গাইস কইলে পৰি আছে এই তো মেছ তো 10 প্যাকেট মেগি আমি গিভ দিছো 10 প্যাকেট গেছে তাতে আছে যোন যোন ইতে গেলে ভিডিওটো বার পোস্ট কৰাই নাই পোস্ট কৰাৰ পিছত যোন পাওই কি লৈ যাবি আৰু 10 প্যাকেট আমি ইতে খাম তো চাই থাক তো মেগি ইতে থৈ দিলো তো কলপাত হেন্দি ধুই ল এই পানী বটল কটাৰি ইয়াতে আছে ওয়া কিটা কি এ এটা কি আনছে মই সিগে থাকি দেখো মই পেলাই দিলো আকৌ পেলাই দিলো মই সিগনেচাৰ লিখি দিছো এটা সিগনেচাৰ খাই মুকৰি নাখা মইনে বেছি মই দোকানত তছে ও এহেndi থৈ দি মেছতে আছে কোনা অন্ধ এহেndi আনলে মেছ কই নাই নেকি এই কিটা মেছে অন্ধ এই কিটা মেছ এই কিটা কোনা এই কিটা আনলে তো গাইস থুই ল দে বহুত কথা আছে তাহ কলপাত দিকে কাপড়া সারা দিছে আকায়ে ওই কলপাত দিকে গেল গাছ কলপাত তখন যাই থাকে তখন নাই ও যাও মুখে কলপাত আগত যাওয়া পারবো গাছ এই লোক কোয়া আইডিয়া হইছে না হইছে গাছ হয়ে গেছে গাছে তো মেল ধরে যাও মুনো ঘুরে কাছে হিজু রান্ধেনি সি ধরি আছে আজি আমি খানা খাম তো গাইস এই মেগি গাইস কমেছি না গাইস গাইস আমি কলপাত খান ফুকি থাও আতে অনুপাত চলছে কোন হয় তো এখন আমার দেখাই চুই ধুই দিলে তো চুই ধুই দিলে মজা 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 अब जुইবো গাইস ঠান্ডা লাগছে এমন গরম দিছিল কালি আজি পুরো ঠান্ডা সুইটো বুইলো তো দেখা পুরা মেগি বানাবো আমি ফালতু ব্লগৰ ক্লিপ কৰাই না তো আমি মেগি কিটা বনে তো যাবা ক্লিপ কৰিম লৈছো এইটো ব্লগ চাই থাক এটা নাজাৰা ভিউ হ'ব পাৰে নেকি এফালে পুৰা পানী যাই আছে এফালে জুই আমি এফালে খাম এফালে এগলা কি মজা ভিউ এফালে মাছ আৰু এফালে খা কিটা চাও কি ধুনীয়া আহি আছে আৰু এফালে কি আৰু কি দেখা জুই মজা নদী পাৰত খাই মজাই বেলেগ ওই এটা কথা আছে নহয় ওই এটা আপাকে কম আছে আপি আপি নাখাই নহয় আকৌ তো কি হব এক্সে গাইস কি কো এটা খাব নৰি বলে গাইস এটা আপা বিকে পাৰ্থক্য আছে গাইস মেগিত ইটো কেৰাই সাফা কৰাতে তিনটা মানুহ লাগছে এতিয়া গাইস কি ধুনীয়া আছে চাও সাফাৰি মাজতে ইমান লেতেৰা মানুহ হেত মাননা মেৰা খৰালিত কে হাতছা কি কলো মই খৰালিত কে হাতছাৰি কি দোসাই তো গাইস মেগিটো বনাইলো পানী আনছে নদী পানী দেখো খানা খাবা আছো সাগৰত কত পানী লাগে সাগৰ বোলে সাগৰ পানী খালি হল বোলে এতিয়া মানুহ মুচ্ছি এই হাঁহে হেৰি কৰিছে সেই পানী খাব কোনবা হাকছি কিবা ছাগালে দিছি মৰা বস্তু পেলাই সি বোলে খাব বোলে মাৰে গাইছ এই যে আমাৰ সুইমিং পুল দেখছে না গাইছ আৰু গাইছ আমি ইলা গথা দি একদম জীৱ জন্তু নিচে থাকো গাইছ এতে আমি এটা সুইমিং পুল বনাও ইটো এটা সুইমিং পুল ইলা সব সুইমিং পুল এতিয়া আমি এটা নদী যাবা আছো এতিয়া হাঁহে আমি দিব পারলে অসলি কে Hey guys, শুনছে সাগৰ বাদান ফুল এটা শুদ্ধ কথা নাই আৰু বলে কচলি হৰাল গাইছ গাছ কচলি কেন হৈছে কেন সব দেখা পাই আমার নদী শিকশিকে হয় তো কি क्या बोली ভাবता है गाइस देखছে কথা
এর কথা দেখছে কি হরালা কসলি খান তো মারলে হয় গাইস এর কথা নাছে গে ফুল ফুল তো কাছে নদী মানে ঘৰত দংকল থাকাতেও মানে সব গাঁও এফালে গাঁৱৰ মানুহ সব এতে নদীত ধুৱে কাৰণ নদীত ধুলে খোৱা যায় এফালে এটা কুৰি আছে কুৰি কাপোৰ ধুৱাছা পুৰা একদম বাল্টিঙে কাপোৰ লৈ আনিছে এনে দংকলত এটা ধুলে খোৱা যায় অলপ দে ধু আইতা আমি মানে ভিডিঅ' বনাই আছো দে ধু শিয়াল নহয় কুকুৰ গাছ মই ভাবছিলো শিয়াল বুলি কুকুৰে গাছ কুকুৰ এই বছে শিয়াল এনে মানুহ অলপ সহজ হয় তাৰমানে এতে কাপোৰ চাপোৰ ধুই থাকিলি আৰু মানে নদীটো থাকিলি তো আমাৰ দেখি আমাৰ অলপ দূৰ হ'ব বাৰু হ'লেও এইটো সহজ হয় ওচৰ না আমাৰ তাৰ পৰা এনে কাপোৰ দাঙি লৈ নিমনে আৰু তো সহজ হ'ল পানী দি দিলা তই দেখা মেগী ভালকৈ বনাবি নে নেক্সট লেভেল তো চাই থাক মোৰ চাহ নহয় যেতিয়া মেগী বেয়া হয় কেৰাহী মানুহ গোটাই নদীত দলাম এতিয়া কৈছোঁ হ'ব দে এই অলপ বেছিয়ে আন পায় 10 পেকেট আমি 10 পেকেট গিভ কৰি দিছোঁ তো ভিডিঅ'ত পষ্ট কৰিম ৰ অলপ দেৰিকৈ তো দে মেগী এনে ধুবা যা নেকি মাথাত মাল নোহোৱা কি কৰিব যা মাথাত মাল নহয় মেগী কে ধুব লাগে নালাগে আৰু 10 পেকেট দিব গ'লে আমাৰ লগত থাকবোগে পেকেট মাথাত মাল নোহোৱা মোৰ ইনষ্টাগ্ৰামটো যে ফ'ল' কৰা মোৰ ইনষ্টাগ্ৰামটো বাবুল অসম বুলি আছে আৰু তোৰ কি বুলি আছে ডিচিশ্যনৰ লিংকটো থাকিব আপোনালোকে ফ'ল' কৰি ল'ব আৰু আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তোৰ চাইডত এদিন বেয়া এটা কোনে লুকাই থৈছে ইমান নামাৰা কিয় লুকাই থৈছে পানী উঠা লাগিব নে সেইটো সেয়ে স্বভাৱ গাইছ লুকাই থোৱা হেৰি কৰা নকৰোঁ আকৌ সেই 3 পেকেটত ধুবা গৈছে ইমান মূৰ্খ চলি দে আজি ভিডিঅ' ইমান আছিল আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে কমেণ্ট কৰিব যে তই আকৌ গোটা নদখলিয়াই আকৌ আমি নতুন চেনেলটো কি কৰিম তো তেতিয়া গোটা দেখাব চেলেঞ্জ কৰা চব আহি যাব তো এতিয়া আমি নতুন ভিডিঅ'টো ষ্টাৰ্ট দিব লাগে তো আজিৰ ভিডিঅ'টো ইমান আছিল আজি ভিডিঅ' ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাম কালি এটা নতুন ভিডিঅ' মাজলৈ তো আজিলৈ বাই তো লগ পাম নেক্সট ব্লগ তো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বাই